লংকাত চোৰৰ সন্ত্ৰাস দিনে দিনে দেখা পোৱা গৈছে লংকাত বাঢ়ি গৈ আছে চোৰৰ সন্ত্ৰাস কেতিয়াবা গৰু আৰু কেতিয়াবা মছজিদৰ ইনভেটাৰ আজি লংকাৰ ঠাইছোৱালী গাঁৱৰ জামালউদ্দিনৰ এখন ছুপাৰ স্প্লেণ্ডাৰ বাইক চোৰে লৈ যায় জানিব পৰা মতে লংকা বজাৰত ছাগলী বেচিবলৈ গৈ বাইকখন বজাৰত থৈ দুটা ছাগলী বিক্ৰী কৰে বাইকৰ ওচৰত আহি বাইকখন নাপাই লাগিল হোৱা গোটেই বজাৰ বিচাৰি বাইকখন নাপাই মহালধৰক অৱগত কৰে মহালধৰে এজাহাৰ এখন দিয়াৰ বাবে নিৰ্দেশ দিয়ে বাইকৰ গৰাকীক জামালউদ্দিনে লংকা থানাত এজাহাৰ দাখিল কৰি সংবাদ মাধ্যমৰ কাষ চাপে আৰু কয় যে যদি কোনো সদাশয় ব্যক্তিয়ে যদি বাইকখনৰ সন্ধান দিব পাৰে সন্ধান দিয়া ব্যক্তিক পুৰস্কাৰ হিচাপে ৫,০০০ টকা দিয়া হ'ব বাইকখনৰ নম্বৰ হৈছে AS02W6259 9957708329 নম্বৰত যোগাযোগ কৰিবলৈ কয় বাইকৰ গৰাকীয়ে এতিয়া কথা হ'ল লংকাবাসী ৰাইজে কিমান দিন ভুগিব লাগিব চোৰৰ সন্ত্ৰাস আৰক্ষীয়ে ধৰিব পাৰিবনে বাইক চোৰৰ দলক সময়ত হ'ব লক্ষণীয় সকলোৱে ভিডিঅ'টো একোটাকৈ শ্বেয়াৰ মাৰিব যাতে পলাই সাৰিব নোৱাৰে বাইক চোৰটো আৰক্ষীয়ে ধৰিবলৈ যাতে সহজ হয় কি হৈছিল আপোনাৰ কওকচোন আমি আজি বজাৰ দিন মঙ্গলবাৰ আমি দুটা ছাগলী পোৱালি মোৰ ঘৰৰ পোৱালি বজাৰত লৈ গৈছিলোঁ মোৰ এটা ল'ৰা আছিলে ল'ৰালৈ বাইকখন লৈ মই বজাৰত গৈছোঁ বজাৰত যোৱাৰ পিছত বাইকখন থৈ মই ছাগলী দুটা বিক্ৰী কৰিছোঁ ৭,০০০ টকা বিক্ৰী কৰি আহি দেখিছোঁ মোৰ বাইকখন ইয়াত নাই তেতিয়া মই বজাৰৰ চাৰিওফালে মই ছুপাৰ স্প্লেণ্ডাৰ হয় পিছত মই বজাৰৰ চাৰিওফালে চাইছোঁ বাইকখন নাই কিছুমান মানুহলৈ আলোচনা কৰিছোঁ এনেকুৱা মোৰ বাইকটো কোনে লৈ গৈছে তেতিয়া মানুহবিলাকে কৈছে আপুনি মহাজদাৰক জনাই দিয়ক মহাজদাৰক মই জনাইছোঁ মহাজদাৰে কৈছে আপুনি এক কাম কৰক লংকা এজাহাৰ এখন দিয়ক মই এজাহাৰ এখন দিছোঁ প্ৰশাসনৰ ওচৰত আৰু গাড়ী নম্বৰ চব দেৱা আছে আৰু কোনোবা মানুহে যদি মোৰ গাড়ীখন পায় বা দেখি পায় তেনেহ'লে মোৰ নম্বৰত যোগাযোগ কৰি পেলাই মোক খবৰ দিব আৰু আজি মঙ্গলবাৰে হেৰাইছে লংকা গৰু বজাৰৰ পৰা গৰু বজাৰ ৮টা বজাত গাড়ীখন হেৰাইছে আৰু প্ৰশাসনে কি কৈছে প্ৰশাসনে কৈছে যে আপুনি দিয়ক যদি আপোনাৰ ভাগ্য ভাল হয় তেনেহ'লে আপুনি গাড়ীখন কিজানি পাই যাব পাৰে গাড়ীখন ছুপাৰ স্প্লেণ্ডাৰ হয় আপোনাৰ নাম মোৰ নাম মহম্মদ জামালউদ্দিন মোৰ গাঁও অকান্তু বিল হয় আৰু ৰাইজক কি ক'ব এই বিষয়ে ৰাইজৰ কাৰণে মই অনুৰোধ কৰিছোঁ কোনোবা মানুহে যদি দেখা পায় তেনেহ'লে মই ৫,০০০ টকা তেওঁলোকক দিম যদি কোনোবা মানুহে গাড়ীখন ধৰি দিব পাৰে স্ক্ৰীনত নম্বৰ দিয়া থাকিব 9957708329 মোৰ মোবাইল নম্বৰ হ'ল আৰু এবাৰ কওক নম্বৰটো 9957708329 চৌধুৰী বজাৰৰ পৰা জাকাৰিয়া আলমৰ ৰিপৰ্ট ব্ৰহ্মপুত্ৰ ভেলী নিউজ